বিশ্বৰ সকলোতকৈ শিক্ষিত আৰু বিমান চলনাত দক্ষ যিজন মুছলিম ক্ৰিকেটাৰ তেওঁই হ'ল অষ্ট্ৰেলিয়া জাতীয় দলত খেলা প্ৰথম মুছলিম ক্ৰিকেটাৰ তেওঁৰ নাম উছমান খোৱাজা হ'ল বিশ্বৰ অন্যতম শিক্ষিত ক্ৰিকেটাৰ পাকিস্তানৰ ইছলামাবাদত জন্ম লোৱা খোৱাজাই পৰিয়ালৰ লগত ডাঙৰ হৈ অষ্ট্ৰেলিয়া নিউ সাউথ ৱেলছত পঢ়া শুনাত সৰুৰ পৰাই বেছ ভাল আছিল খোৱাজাই ইউনিভাৰ্চিটি অফ সাউথ ৱেলছত পঢ়া শুনা কৰি এভিয়েশ্যন ইঞ্জিনিয়াৰিঙত বেচেলাৰ ডিগ্ৰী পায় তাৰপিছত এভিয়েশ্যনৰ ওপৰত আৰু এটা কোৰ্চ কৰি পায় বেছিক পাইলট লাইচেন্স এটা দিশত আকাশত উৰি আছে অন্য দিশত চুটিত ক্ৰিকেট খেলি আছে খোৱাজাৰ আকাশত উৰিবলৈ ভাল লাগে বুলি জনাইছে অষ্ট্ৰেলিয়াৰ হৈ কেইবাটাও খেল খেলিছে উছমান খোৱাজাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেলটো বজাই দিয়ক যাতে নতুন ভিডিঅ' চোৱাত সুবিধা হয় সম্পূৰ্ণ বিনা খৰচত